কবিতাৰ শিৰোনাম মমতা। কথা নিশিতা হাজৰিকা, আবৃত্তি অৰ্পিতা চেতিয়া ফুকন। ন মাহ 9 দিন গৰ্ভত ৰাখি আনিছিলাই ধৰালৈ। কিমান যে কষ্ট, কিমান যে যন্ত্ৰণাদায়ক, কোনে বুজিব তোমাৰ সেই দুখ আৰু কষ্টবোৰৰ কথা। নিচুকনি গীত গাই শুৱাইছিলা তোমাৰ কোলাত, মৰমেৰে উমাল বুকুৰ মাজত ৰাখি মাজনিশা উজাগৰে থাকি কৰিছিলা ডাঙৰ। এতিয়া মা, তোমাৰ যত্ন ল'বলৈ কিন্তু কাৰো সময় নাই। তোমাৰ নয়নৰ মণিও আজি নিজক লৈয়ে ব্যস্ত। এতিয়া তোমাৰ কষ্টখিনিও যেন মূল্যহীন হ'ব ধৰিছে। মা, তুমি চাগে ভাবিছিলা ন, তোমাৰ নয়নৰ মণি যেন এদিন ডাঙৰ হ'ব আৰু তোমাক তোমাৰ বৃদ্ধ অৱস্থাত তোমাৰ শুশ্ৰূষা কৰিব। নাই অ' মা, এতিয়া আৰু সেইদিন নাই। সময়ৰ সোঁতত সকলো সলনি হৈ যায়, আপোনজনো পৰ হয়। এতিয়া তোমাৰ বেমাৰী দেহাটো চাবলৈও কাৰো সময় নাই অ'। মা, তুমি কিন্তু দুৰ্বল নহ'বা, সাহসী হোৱা। দুখখিনিৰ মাজতো সুখখিনি নিজেই বিচাৰি লোৱা।